আজি আমি আহিলো দেওবৰীয়া মাকুম বজাৰত পূজা চাবলৈ বুলি আৰু বহুত ভাল লাগিল। মানুহ বহুত ভিৰ আছিল। আমি সকলো একেলগে পূজা কৰি ল'লোঁ আৰু তাৰ পাছতে দাদাজনৰ পৰা প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ আকৌ অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ। আপোনালোকে ক'বচোন ক'ত পূজা চালেগে আৰু আপোনালোকে ক'ব পূজা চাই কেনেকুৱা লাগিলে। আৰু আমি এইপিনে ওলাই আহিলোঁ অলপ। আমাৰ বেটীয়ে তাত গান বাজি আছে, সেইকাৰণে পূৰা নাচি আহি আছে। বহুত ভাল লাগিল। আমি 3জনে আহিছোঁ। এয়া চাওক পূজা আৰু আমি মাকুমতে এখন দুখন নহয় 3খনকৈ পূজা চালোঁ আৰু তাত দৰ্শন কৰিলোঁ। চাওক মাকুমৰ বহুত ঠাইত পাতিছে আৰু আমিও সোমাই গৈছোঁ আৰু ভিতৰৰ পিনে আমাৰ ছোৱালীজনী চাওক এইপিনে সেইপিনে চাই আছে। মানুহবোৰ বহুত দেখিছে আৰু এইপিনে ইমান ধুনীয়াকৈ ফুল সজাই থৈছে আৰু এইপিনে চাওক আমাৰ দেৱী মাজনী। আমাৰ দৰ্শন কৰা হৈ গ'ল। তাৰ পৰা মই আৰু মোৰ ছোৱালীজনী আৰু মোৰ হাজবেণ্ডজন ওলাই আহিলোঁ ঘৰলৈ বুলি আৰু ঘৰলৈ যাওঁ বুলি ভাবিলোঁ আৰু ৰাস্তাত সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি ওচৰতে আমাৰ আনন্দ পাৰ্ক বুলি পাৰ্ক এখন আছে আৰু পাৰ্কত সোমাওঁ বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু আজি সোমালোহি। বহুত ভাল লাগিল। বহুত মানুহ আছিল আৰু বেছিভাগ মানুহে ইয়াত আহিছে পূজা চাই আৰু মাকুমৰ পৰা আমিও আহিলোঁ সোমাওহি বুলি ভাবিলোঁ। আৰু চাৰিওপিনে লাইটৰ পোহৰ চাওক একদম জিলিকি আছে আৰু ৰাস্তাটো ইমান ভাল। চাওক চাৰিওপিনে গছ গছনি আছে আৰু আমিও সোমাই গ'লোঁ ভিতৰত। আজি মোৰ আশা পূৰণ হৈ গ'ল। মই ইয়াত বহুত দিনৰ পৰা আহিম বুলি মনতে ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। এয়া মোৰ বেটীও সাৰ পাই গ'ল এইবিলাক ইমান চাৰিওপিনে লাইটৰ পোহৰ দেখাৰ কাৰণে। আৰু এইপিনে চাওক পুৰা মানুহ ভিৰ হৈ আছে আৰু এইপিনে চাওক। আৰু মই ভবা নাছিলোঁ যে মোৰ বাজনীক লগ পাম বুলি, আৰু মোৰ বাজনীক লগ পাই বহুত ভাল লাগিল। অকণমান কথা বতৰা পাতি ল'লোঁ। তাৰ পাছত বিয়া হোৱাৰ পাছত এনেকৈ লগ পোৱা নহয় ন, বহুত দিনৰ মূৰত আজি লগ পাইছোঁ। মনটো বহুত ভাল লাগিল। বা ভিনি আৰু পোৱালিটো আহিছে, তাৰ লগত এনেকৈ কথা পাতিলোঁ আৰু আমিও ভাবিলোঁ বাইহঁতক যাবৰ কাৰণে দেৰি হৈছে, সেইকাৰণে বাইহঁতেও গ'ল আৰু আমিও এইপিনে ফুৰিব আকৌ ষ্টাৰ্ট কৰি দিলোঁ। চাওক ইমান ভাল লাগিল। আপোনালোকে জানে আৰু আমি কথা পাতিব পালে কেনেকৈ কথা পাতি থাকোঁ, সেইকাৰণে যাবৰ কাৰণে পাহৰি থাকিছিলোঁ কথা পাতি। আপোনালোকো আহিব ইয়াত চাবলৈ, ইমান ভাল লাগে। আপোনালোকে আহিলে গধূলি আহিব, গধূলি টাইমটোত বেছি ধুনীয়া হৈ থাকে জেগাডোখৰ। আৰু চাওক এইপিনে ইমান ধুনীয়াকৈ পানী পৰি আছে আৰু এইপিনে চাৰিওফালে এনেকুৱা লাইট দি দিছে, সেইকাৰণে পানীখিনি আৰু ধুনীয়া লাগিছে দেখি। চাওক এই পাৰ্কখনৰ ভিতৰতে ছুইমিং পুল এটা আছিলে বুলি কোৱা শুনিছিলোঁ, সেইকাৰণে আমি ছুইমিং পুলটো চাব আহিলোঁ। ৱাও, ইমান ভাল লাগিছে ছুইমিং পুলটো দেখি। আৰু আমি বেটী ময়ো 2জনীয়ে আহি ল'লোঁ আৰু এইপিনে ছুইমিং পুলটো দেখি বহুতেই ভাল লাগিল। গা ধুব মন গৈছিলে, কিন্তু ইমান ঠাণ্ডাত কোনে গা ধুই থাকে, সেইকাৰণে ভাবিলোঁ পানীতে অকণমান খেলি চাওঁ বুলি। সেইকাৰণে বেটী আৰু মই অকণমান পানীতে খেলিলোঁ। এইপিনে চাওক ঢুলীয়া ইমান ধুনীয়াকৈ ৰখি আছে। মই ভাবিলোঁ ঢুলীয়াজনৰ লগত ফটোকে কপি মাৰোঁ, সেইকাৰণে এনেকৈ থিয় হৈ আছিলোঁ। বেটীয়ে মই মোৰ হাজবেণ্ডজনে ভিডিঅ' কৰি আছে বুলি নাজানো যে, সেইকাৰণে চাওক ইমান ভাল লাগিছে। আৰু এইপিনে ঢুলীয়া আছে আৰু এইপিনে আৰু ইয়াত এখন সৰু ল'ৰা ছোৱালীবিলাকে খেলা বহুত বস্তু আছে, যেনেকৈ এইবিলাক ঘৰ আৰু এইপিনে দৰিমন আৰু বহুত বস্তু আছে। আমাৰ বেটীক গড়টোৰ ওপৰত উঠাই চালোঁ আৰু আমাৰ বেটী বহুত ফূৰ্তি লাগিছে গড়টোৰ ওপৰত উঠিব পায়। আৰু এইপিনে চাওক গড়টো কাণ এখিলা ভাগি পৰিলে, সেইকাৰণে এতিয়া এখন কাণ হৈ আছে, চাই লওক। বেটীক তাৰ পৰা নমাই ল'লোঁ। আৰু এইপিনে ডাইনেছৰ আৰু দৰিমনো এটা আছিল আৰু আমাৰ বেটীক দৰিমনটোৰ লগত হেণ্ডশ্বেক কৰাই দিলোঁ। চাওক ইমান দৰিমনটো চাওক ইমান মুটু আৰু এইপিনে ডাইনেছৰ এইটো চাওক, আমি নাজানো এইটো মতা না মাইকী ডাইনেছৰ। চাওক ইমান ডাঙৰ ডাঙৰ দাঁত ডাইনেছৰটো। এইপিনে মই হাতখন চুই চালোঁ আৰু দাঁতকেইটাও ডাইনেছৰটো দেখিলে ভয় লাগে। চাওক কেনেকুৱা জিৰাফটো দেখা, জিৰাফটো ভোগাৰ নিচিনা মিটিং খালে
এই বিটি কেনেকুৱা লাগিছে আহি বিটি এই বিটি কেনেকুৱা লাগিছে মজা লাগিছে কৈছে বল জুনা হাই 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 বল হাই 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 বল হাই বল থ্যাংক ইউ চল ঘূৰি ফুৰোঁতে সময়টো কেতিয়া পাৰ হৈ গ'ল ক'বই নোৱাৰিলোঁ আৰু আমিও ঘৰলৈ যাব ওলাই ল'লোঁ মানে বহুত দেৰি হৈ গ'ল আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মোৰ নতুন ভিডিঅ' পাব আৰু বাই বাই থেংক ইউ